নমস্কাৰ সকলোকে মই মোৰ ইউটিউব চেনেল আছামিজ A to Z লৈ স্বাগতম জনাইছোঁ। এটা বহুতেই ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ, যি অসম পুলিচৰ AB কামাণ্ডো বেটেলিয়নৰ ইণ্টাৰভিউ হ'ব লগা আছিল। তাৰে ইণ্টাৰভিউ ডেটবিলাক সলনি কৰা হৈছে। যি আপোনাৰ অসম পুলিচৰ কামাণ্ডো বেটেলিয়নৰ ফিজিকেল দিবলৈ এডমিট কাৰ্ড মুকলি কৰা হৈছিল অসম পুলিচৰ SLPRB অফিচিয়েল ছাইটত। আপোনালোকৰ যিখন এডমিট কাৰ্ডত ইণ্টাৰভিউ ডেট দিয়া হৈছিল ফিজিকেল দিবলৈ, এতিয়া সেই ডেটটো সলনি কৰা হৈছে আৰু এতিয়ালৈকে তিনিচুকীয়া আৰু চৰাইদেউ ডিষ্ট্ৰিক্টত কিছুমান ল'ৰা ছোৱালীৰ ফিজিকেল ইণ্টাৰভিউ ডেটবিলাক সলনি কৰা দেখা গৈছে। এতিয়া কথা হ'ল, এই নতুন এডমিট কাৰ্ডখন কেনেকৈ ৰিডাউনলোড কৰিব লাগিব তাকে এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। সেইবাবে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব। এইটোৱে হৈছে অসম পুলিচৰ অফিচিয়েল ছাইট, যিটো চমুকৈ SLPRB বুলি কোৱা হয়। ইয়ালৈ অহাৰ পিছত আপোনালোকে এডমিট কাৰ্ড ডাউনলোড পৰ্টেলত ক্লিক কৰিব। এডমিট কাৰ্ড ডাউনলোড পৰ্টেলত ক্লিক কৰাৰ পিছত তললৈ আহিব। তললৈ অহাৰ পিছত আপোনালোকে 1 নম্বৰতে দেখিছে এডমিট কাৰ্ড ফৰ PST/PET ফৰ ৰিক্ৰুইটমেণ্ট অফ 2450 পোষ্ট অফ কনষ্টেবল AB আছাম কামাণ্ডো বেটেলিয়ানছ। ইয়াত অহাৰ পিছত আপোনালোকে ছাইডত দেখিছে যিটো ডাউনলোড কাৰ্চিন দিয়া আছে, তাতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত যিকোনো এটা ইমেইল ID বা এপ্লিকেশ্যন ID বা আপোনাৰ যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে সেইটো আপোনালোকে ইয়াত মাৰিব। মৰাৰ পিছত আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকে ইয়াত ডেট অফ বাৰ্থটো ছাবমিট কৰিব। মই ছাবমিট কৰি দিছোঁ মোৰটো নিজৰটো। এতিয়া ছাবমিট কৰিব। ছাবমিট কৰাৰ পাছত আপোনালোকে দেখিবলৈ পাইছে ডাউনলোড অপশ্যনটো আছে, ডাউনলোডত আপোনালোকে ক্লিক কৰিব। এণ্ড ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াত এক্সাম ডেটটো দিয়া হৈছে 2 তাৰিখ 4 মাহ 2022 চন। যিটো আগতে আপোনাৰ 23 তাৰিখ 4 মাহ 2022 চনত হ'বলগীয়া আছিল। আগৰ যিখন এডমিট কাৰ্ডত আপোনালোকে আগৰ যিখন এডমিট কাৰ্ড আছিলে তাত ডেটটো দিয়া হৈছিলে 23 তাৰিখ 4 মাহ 2022 চন, আৰু এতিয়া আপোনাৰ আজি যিটো ডেট দিয়া হৈছে সেইটোত আপোনাৰ 2 তাৰিখ 4 মাহ 2022 চন দিয়া হৈছে। তেনেকৈ এতিয়া বহুত ল'ৰা ছোৱালীৰ প্ৰব্লেম হ'ব, কাৰণ 23 তাৰিখ 4 মাহ 2022ত হ'ব লগা ফিজিকেল টেষ্ট এতিয়া ইমান আগুৱাই দিছে। এইটো আপোনাৰ কামাণ্ডো পোষ্ট, ইয়াত ফিজিকেল বহুত কঠিন দিয়া গৈছে। গতিকে যিসকল ল'ৰা ছোৱালীয়ে 23 তাৰিখ 4 মাহ 2022ত ফিজিকেল টেষ্ট দিম বুলি ভাবিছিল, এতিয়া তেওঁলোকৰ ঘপককৈ ডেটটো দিয়া হৈছে যে 2 তাৰিখ 4 মাহ 2022 চনত ফিজিকেল টেষ্টটো হ'ব। এনেকুৱা ক্ষেত্ৰত ল'ৰা ছোৱালীবোৰৰ বহুত প্ৰব্লেম হ'ব পাৰে, আৰু এইবোৰ ক্ষেত্ৰত অলপ নিবনুৱা ল'ৰা ছোৱালীখিনিৰ কথা ভাবি চাব লাগিছিল। আৰু যি কি নহওক, এইটোৱে সৰু সুৰা আপডেট আপোনালোকৰ দিবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।